ভোগালীৰ এটা বিশেষ তাৎপৰ্য আছে যে এই ভোগালী বিহুত ম'হ যুঁজ পতা হয়। তেজপুৰত আজিৰে পৰাই দেখা গৈছে আৰম্ভ হৈছে ম'হ যুঁজ। যিহেতু অসমত এই ম'হ যুঁজ বন্ধ কৰি দিয়া হৈছে, কিন্তু তেজপুৰৰ এজন শিল্পীয়ে পৰম্পৰাগতভাৱে এই ম'হ যুঁজ জীয়াই ৰখাৰ সৃষ্টি আজি তেওঁ জীয়াই ৰাখিছে। আৰু ম'হ যুঁজৰ জৰিয়তে তেখেতে অসমৰ যি ঐতিহ্য পৰম্পৰা সেয়া জীয়াই ৰখাৰ চেষ্টা কৰিছে। মই প্ৰথমতে যিগৰাকী শিল্পীয়ে এই ম'হ যুঁজৰ আৰ্হি বনাইছে মই তেখেতৰ লগত পাতিম। আপুনি এই চিন্তা কি ধৰণে কৰিলে? যিহেতু ম'হ যুঁজটো বন্ধ হৈ গৈছে, সেইকাৰণে আমি কাঠিৰে আৰু বাঁহৰ বা কাপোৰেৰে বনাই পেলাই এই ম'হ যুঁজৰ পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে আমি চিম্বল বনাই পেলাই ৰাখিছোঁ। ম'হ যুঁজৰ যি পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে প্ৰদৰ্শনীমূলকভাৱে এই ম'হ যুঁজ আজিৰ পৰা আৰম্ভ কৰিছে। আৰু ম'হ যুঁজত যি গুণাম'হ দুটাৰ যুঁজ, সেয়া যুঁজ বনোৱা নিশ্চয় দেখা গৈছে। মই কেমেৰামেন অংকুৰক অনুৰোধ জনাইছোঁ যে এই যিটো গুণাম'হৰ যুঁজ, এই গুণাম'হৰ যুঁজ তেখেতক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত বিভিন্নজন ব্যক্তি আছে, আমি তেখেতসকলৰ লগত কথা পাতিম। আপোনালোকৰ এই বিহুখনৰ কিমান পুৰণা? আমাৰ এই বিহুখন আমি সৰু আৰু মাত্ৰ আজিৰ পৰা 70 বছৰ আগতে এইখন বিহু আমাৰ পতা হৈছিলে। এইখন বিহু পতা হৈছিলে আষাৰৰ গুৰি বুলি কয়, তাত পতা হৈছিলে। তাত এটা ডাঙৰ বিল আছিলে, এই বিলটোত মাছ মাৰে আৰু গোটেই চুবুৰীৰ ৰাইজে তাত ভোজ খায় আৰু তেনেধৰণে পতা হৈছিলে। নিশ্চয় এটা কথা লক্ষ্য ৰাখিব লাগিব যে বিলত মাছ মাৰি ভোজ খোৱা যি পৰম্পৰা সেয়া এতিয়াও অব্যাহত আছে। আৰু এই যি মাধৱ মন্দিৰৰ তেজপুৰ মাধৱ মন্দিৰৰ প্ৰাংগণতো এটা পুখুৰী আছে। এই পুখুৰীত মাছ মৰাৰ যিটো চিম্বল, সেই চিম্বল অব্যাহত ৰাখিছে। মই আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা। আপোনালোকৰ যিটো ভোগালী উৎসৱ, সেই উৎসৱ সম্পৰ্কে কওকচোন। মাঘৰ বিহু আমাৰ অসমৰ পৰম্পৰাগত এটি বিহু। আমি এই বিহুত সকলোৱে আনন্দ ফূৰ্তি কৰোঁ। ভোগৰ বিহু যিহেতুকে আমি সকলোৱে ভোগ কৰোঁ আৰু ৰং ৰহস্যৰে আমি এই বিহুটো পাৰ কৰিব বিচাৰোঁ। তেখেতসকলে ৰং ৰহস্যৰ মাজেৰে বিহুটো পাৰ কৰিব বিচাৰে। আৰু মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, আপোনালোকৰ এই অঞ্চলৰ যিটো বিহু বৰ্তমান ঘৰক লৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হোৱা থাকে, কিন্তু আপুনি কি ক'ব এই ক্ষেত্ৰত? আপোনাৰ পৰম্পৰা ৰক্ষা কৰাৰ চিন্তা কৰিছে, কি ক'ব? হয়, মই প্ৰথমতে নিউজলেণ্ডক ধন্যবাদ দিছোঁ। বহুকেইগৰাকী লোক উপস্থিত আছে। আমি আপোনাৰ জানি যিটো বিহুৰ আপোনাৰ পৰম্পৰা ৰক্ষা হৈছে সেই সম্পৰ্কে কি ক'ব? আমাৰ বিহুৰ যিটো পৰম্পৰাগত ৰক্ষা, এইটো আগতকৈ কমি আহিছে। বৰ্তমান আমাৰ এইটো কম্পিটিশ্যনৰ নিচিনা হৈ আহিছে। কিন্তু আগৰ আমি যেনেকৈ বিহু ঘৰ বনাইছিলোঁ, পথাৰত আমি 10 ঘৰ 15 ঘৰ মিলি বনাইছিলোঁ। আজিকালি সেইটো কমি আপোনাৰ ষ্টেজলৈ আহিছে। আধুনিক ধৰণৰ বিহু ঘৰ বনাইছে, তাত প্ৰতিযোগিতামূলক আজিকালি চলি আছে। যিহেতু বৰ্তমান দেখা গৈছে যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা চলি আছে, তেজপুৰৰ এই প্ৰতিযোগিতালৈ নাহি তেওঁলোকে প্ৰদৰ্শনীমূলকভাৱে আমাৰ যিটো ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ম'হ যুঁজৰ যি আৰ্হি প্ৰস্তুত কৰিছে। মুঠতে ক'ব লাগিব তেজপুৰত আজিৰ পৰাই ম'হ যুঁজ আৰম্ভ হৈছে আৰু এই ম'হ যুঁজ উৰুকা বিহুৰ দিনালৈকে থাকিব। ই নিশ্চয় তেজপুৰৰ তথা অসমৰ বাবে এক